guys, welcome to my YouTube channel. So আজি দীপাৱলী সকলোকে দীপাৱলী শুভেচ্ছা থাকিল আৰু লগতে আমাৰ ইয়াত দেখিছে না গোটে পৰিয়ালে গোটেইখিনি একেলগে মিলি আমি দীপাৱলী একচুয়ালি উদযাপন বুলি নহয় মানে এনে দুটামান আনি মনৰ ফুৰ্তিবিলাক আমি এনেকে ঘৰতে আমি গোটেইখিনি মিলি পেলাই ফুৰ্তি কৰিছো আৰু এইফালে আমাৰ না এটা হলে এয়া হল আমাৰ বৌ আমি এনে ঘৰত ভাং বুলি মাতো এয়া হল মা আৰু এয়া হল আমাৰ এইটো সন্দাল বুলি কয় এইটো কান্দিলে দেখিছে নাই দে আমাৰ পুপু হয় না হয় না বুম বুম ফালি থাকিলে নাই তো এইখিনি কেন্ডেল জ্বলাই থকা আছে আৰু এইফালে বস্তু এটা দেখাই দি আছো চাব দেই এইটো মানে এটা টেকেলিটো এফালে ফুটাম মানে ঠিক আছে ভৌ খানা মাৰিবি আকৌ সো গাইস এটো টেকেলি হয় একে টেকেলিটো ধামকে ফুটবো এতিয়া একদম টেকেলি হে তেৰিকা মালটো নহল নহয় এনেকে আকৌ জ্বলা আগৰ দিনে ফুটি ফুটি লগাছে একেলগে জ্বলাবি নহয় নাকিয়া হ'ব এই তো এই খালা কথা নহয় পতলে কথা নাকিয়া বলে আটা আটা জ্বলাব না এটা বই আহি না এটা দিছে এনে ভুলে গেছো জ্বলাব না মার বলে ঠিক না থাকে রে জ্বলাব না এই দেখি পাচ্ছে পাই এই জ্বলাব সবটা কথা বলতে পারবে না জ্বলাব না So guys, টেকেলি ফুটা আশা লৈ আছেন টেকেলি নুফুটে দেখোন আপোনালোকে চাই ৰাখক এতিয়া বমটো আমি ভিতৰত মানে খুমিয়া দিলো কিন্তু ফুটা নাই চাই ৰাখক এ নুমালে চাগে So guys, somebody go! টেকেলি তো রাইস কি হল চাই লওক যিটো টেকেলি আমি উঠাইছিল টেকেলি গুড়া টেকেলি গোটেই ঘৰ টিঙে চিঙে পইচা ফিনিছ হৈ গ'ল টেকেলি অৱস্থা ফিনিছ দি দিলে এইটো কলগছ বম আমি গোটেইখিনি একেলগে মিলি এতিয়া এডোখৰতে জ্বলাম So guys, ধুনিয়াকে আমি ইয়াতে কলগছ বমটো ধুনিয়াকে হেই কৰি লৈছো একো নহয় Hello guys. Hello. আমি সকলোৱে মিলি ইয়াত দেখিছে না গোটেই খোপা একা পৰিয়াল গোটেই বাহিৰত আছে গোটেইখিনি মিলি আমি ধুনিয়াকে দীপাৱলী ফটকা ফুটাই আছো আপোনালোকে চাই থাকক ভিডিঅ স্কিপ নকৰাকৈ ভিডিঅটো শেষলৈকে চাই থাকক দিছে নাই পিছলা আকৌ গোটেইখিনি একো নহয় আমি ইনে তুমি হেফালে কৰা ভিডিঅ কেটা আছে
হা মই লাইটাৰ নাই লোৱা লাইটাৰটো বজি লৈছিলে মই নাই নাই সিয়ে ক'ৰবাত এৰি থৈ আহিলে চাগে ৰ মই এইটো ভিডিঅ' বনাই লওঁ নমস্কাৰ বন্ধুসকল আজি দীপাৱলী সৌবমখিনি ফালিম ৰ'ব একেলগে মই ভিডিঅ'টো বনাই লওঁ দীপাৱলী আপোনালোকক সকলোকে শুভেচ্ছা জনালোঁ আকৌ পুনৰবাৰ জনাইছোঁ আৰু মইতো বম এইটো কাৰণে ফুটুৱাম আৰু মোৰ আশে পাশে যিবিলাক বেয়া মানুহ আছে সেইবিলাকৰ কাৰণে মই এইটো বম ফুটাব বিচাৰিছোঁ যিবিলাকে বেয়া পায় আৰু আপোনালোকেও আজি এটা এনেকে বম এটা ফুটাওক যাতে আপোনালোকৰ যিবিলাক মানুহে বেয়া পায় যিবিলাক মানুহে প্ৰতিটো কথাই ট্ৰল কৰি ইনচাল্ট কৰে আপোনাৰ উন্নতি দেখিব নোৱাৰে আপোনাৰ চাৰিওকাষে বেয়া চিন্তা কৰে আপোনাৰ কথা বেলেগৰ আগত সমালোচনা কৰে এইবিলাকৰ কাৰণে এটা সুন্দৰ ভিডিঅ' বনাইছোঁ আৰু এইটো সেইসকল মানুহৰ কাৰণে যিসকল মানুহে আনৰ উন্নতি দেখিব নোৱাৰে সেইসকল মানুহক কাৰণে এইটো ফুটাই দিম যাতে এইটোৰ দৰে সিহঁতে চাৰখাৰ হৈ যায় নজ্বলিলেও মানে সিহঁতৰ দৰে সেনেকুৱা দৰে হৈ থাকে আপোনালোকে সেই তেখেতলোকৰ কাৰণে এইটো বম ফুটাইছোঁ আপোনালোকে ভিডিঅ'টো চাই যাওক ফুটিলে নে নুফুটিলে আৰু বমটো এইটো কাৰণে এতিয়ালৈকে ফুটা নাই আৰু তেখেতলোকে আচলতে ভাল মানুহ নহয় আপোনালোকৰ বেয়া চিন্তা কৰে আৰু আপোনালোকৰ বেয়া কথা মানে বেলেগৰ আগত কৈ থাকে সেইবিলাক মানুহ আচলতে ভাল নহয় তথাপিও সেইটো বম নুফুটিলে কিন্তু এই বমটো নিচিনা সিহঁতে চাৰখাৰ হৈ যাওক সেইকাৰণে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ আৰু ভিডিঅ'টো স্কিপ নকৰি চাই থাকক আৰু এটা ফুটাইছোঁ এইটো কাৰণে যিবিলাক মানুহে কথাই প্ৰতি আপোনাৰ উন্নতি দেখিব নোৱাৰে ট্ৰল কৰে সেইবিলাক মানুহৰ কাৰণে এইটো ভিডিঅ'টো বনাইছোঁ আৰু এইটো ফটকা তেওঁলোকৰ কাৰণে সেইজন ব্যক্তিৰ কাৰণে যিজন আপোনালোক দেখিব নোৱাৰে কথাই প্ৰতি ট্ৰল কৰে এইটো বম সেইসকল কাৰণে যিসকল মানুহে আপোনাৰ গাত ঘঁহনি খাই থাকে আপোনাৰ লগত ভাল হৈ থাকে কিন্তু বেলেগ এটা বেয়া চিন্তা কৰে বেলেগ সমালোচনা কৰে আপোনাৰ কাৰণে বিপৰীত চিন্তা কৰে আপোনাক দেখিব নোৱাৰে আপোনাৰ উন্নতি দেখিব নোৱাৰে সেইসকল লোকৰ কাৰণে এইটো বম এই ফটকাটোৰ দৰে সেইকেইজন মানুহ ফুটি এনেদৰে চাৰখাৰ হৈ যাওক আৰু এইটো বম এইজন মানুহৰ কাৰণে যি আমাৰ ঘৰ আশে পাশে যিবিলাক মানুহে বেয়া চিন্তা কৰে সেইসকল লোকৰ কাৰণে ঘৰ অঞ্চলৰ বেয়া চিন্তা কৰাৰ কাৰণে এইসকল লোক এই বমটোৰ দৰে সিহঁতে ফুটি চাৰখাৰ হৈ যাওক এইটো লৈ আহা ভিডিঅ'টো লৈ আহা তাত ইভাগে দে আকৌ উল্টাকে এনেকে ভাল হ'ব এইটো ৰূপ বেয়া অৱস্থা হৈ গ'ল চাই লওক মানুহ আপোনাক দিম দিয়ক এই অলপ দূৰলৈ যাওঁ এইফালে আহক হেল্ল' গাইছ এয়া ফটকা আনিছিলোঁ দীপাৱলীৰ কাৰণে আৰু ইয়াত আছে এইখিনি আছে এইখিনি দেখিছে নহয় ইয়াত আছে বহুত আছে এতিয়া মই চবকে এটা এটাকৈ দিম চবেই উপভোগ কৰে এটা এফালে ভাই বোৱাৰী তাইক এটা দিছোঁ এইফালে বৌ হয় বৌক এটা দিছোঁ এইফালে ওচৰলৈ আহা এইফালে মাক এটা দিছোঁ এফালে আমাৰ ভতিজাটোক এটা দিছোঁ তাৰপৰা এফালে ভাইটিক এটা দিছোঁ তাৰপিছত এইটো তোমাৰ কাৰণে থাকিলে আৰু তোমাক মই দেখাই দিছোঁ এইফালে দেখাই দিছোঁ এইফালে দেখাই দিছোঁ আমি গোটেইখিনিয়ে ফটকা ফুটাম এতিয়া সকলোকে চাই থাকক দীপাৱলী সকলোকে শুভেচ্ছা থাকিল আৰু সকলোৱে উলহ মালহেৰে দীপাৱলী উপভোগ কৰক তাত মোৰ ক'বলগীয়া একো কথা নাই আৰু অসম চৰকাৰে যিটো আপোনালোকক সময়সীমা বান্ধি দিছে সেইমতে নীতি নিয়মৰ অনুযায়ী আপোনালোকে দীপাৱলী উপভোগ কৰক সিমানখিনিয়ে ধন্যবাদ দীপাৱলী আকৌ এবাৰ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৱে ভালে থাকক সেয়া দেখিছেনে একদম এটা ফুটুৱালেই ইমানেই আৰু
নেক্সট পেকেট খোৱা আমাৰ এইটো লাষ্ট পেকেট এটাকে ফুটাবলৈ ওলাইছো সেই ডাঙৰ চাওঁ এই বাবু সেইটো না কি হ'ল তুমি নিজে জানিব লাগে ভিডিঅ' কৰিবলৈ দিলে আকৌ একো নহয় ফুটাক সেনেকৈ ফুটাই দিয়ক না মা মানে পাছফালে আহিলে বোলে বম ফুটাই আছে এপেকেট দিছিলোঁ মনে মনে আহি ফুটাই আছে এটা দুটাকৈ দুটা দিছিলে এটা ফুটিলে আৰু এটা থাকিলে বম ফুটা পৰি অৱস্থা হ'ল দেই বম ফুটাই এতিয়া মলম সানি থাকিব লগা আছে আমাৰ বাইদেউ মই বম ফুটাইছো তুমিহে মোক মাৰি দিছা গালে কেমেৰামেন হ'বলৈ দিয়া আকৌ মাৰিও দিছা মানে বম ফুটোৱাওঁতে মই গালে মাৰি দিছিলোঁ পৰিলে পৰাৰ লগে লগে মানে এই ভাল হ'ব অলপ টাইম লাগিব কিন্তু মলমটো হেৰি বেছি নুপুৰে আকৌ চেঁচা লাগে নহয় একদম বিষটো ভাল পায় আকৌ